মই ফাৰ্ষ্ট নাৰিকলখিনি কুটি লৈছোঁ আৰু মানে ক'লা যিটো চামৰা থাকে সেইটো এৰাই লৈছোঁ। লৈ পিনি মই এতিয়া ৰুকনিত নিদিওঁ, নাৰিকলখিনি মই মিক্সিত মানে গুড়া কৰি ল'ম। অলৰেডি মোৰ নাৰিকলখিনি মানে গুড়া কৰা হৈছে। এতিয়া মই এই গামলাটো নাৰিকলখিনি লৈ তাতে মই নাৰিকলখিনিৰ পৰিমাণ অনুযায়ী চেনিখিনি দিম। দি পিনি ভালদৰে নাৰিকল আৰু চেনিখিনি মিহল কৰি পিনি ঢাকনাখনে 5 বা 10 মিনিট ঢাকি থৈ দিম। দহ মিনিট হৈছে নাৰিকলখিনি ঢাকি থোৱা, মানে চেনিৰ সৈতে মিহলাই পেলাই ঢাকি থোৱা। এতিয়া মই কেৰাহীটো গৰম কৰি লৈছোঁ আৰু ইয়াতে মই চেনি আৰু নাৰিকল মানে মিহলাই যে থৈছোঁ এইখিনি মানে অলপ ৰঙচুৱাকৈ বান্ধি ল'ম যাতে আঠা আঠা এটা ভাৱ আহে। দেখিছেনে নাৰিকলখিনি মানে ৰঙা হৈছে, মানে আঠা আঠা হৈছে। মই হাতেৰে চুই চাইছোঁ কিন্তু সেইটো দেখুওৱা নহ'লে। এতিয়া মই চৰিয়াটোত নাৰিকলৰ সেইখিনি কাঢ়ি মানে লাৰুখিনি বনাম।
ফ্ৰেণ্ডছ মোৰ নাৰিকলখিনি মানে নাৰিকলৰ লাৰুখিনি বনাই অলৰেডি হৈছে দেখিছে আপোনালোকে কিন্তু বেছি গোল কৰিব নোৱাৰিলোঁ মানে বহুত গৰম যে আৰু অলপ কোমল হৈ আছে যদি মোৰ নাৰিকল লাৰুকেইটা মানে বনোৱাৰ প্ৰচেছটো আপোনালোকৰ চাই ভাল লাগিছে তেনেহ'লে কমেণ্ট কৰি জনাব আৰু যদি মোৰ ভিডিঅ'বোৰ চাব বিচাৰে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে শ্বেয়াৰো কৰিব লাইকো কৰিব